তেওঁলোকে উপস্থিত আছে প্ৰটকল শান্তনু চেতিয়া তেখেতক আমি মঞ্চলৈ আদৰণি জনাইছোঁ। আমি তেখেতৰ পৰা বহুখিনি কাম কম সময়ৰ ভিতৰতে তোমালোকৰ সৌভাগ্য যদিও তেওঁ অফিচিয়েল কাৰ্যসূচীত আহিছে আমি আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা বাইদেউক আমাৰ মৰম যাচিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা প্ৰটকল বিষয়া শান্তনু চেতিয়াকো আমি আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা মৰম যাচিব বিচাৰিছোঁ। তেখেতক এখন ফুলাম গামোচাৰে আমাৰ শ্ৰদ্ধা জনাব পিংকি দাস ডাঙৰীয়া। আমি মহাবিদ্যালয়ৰ অধ্যক্ষই তেখেতৰ শুভকামনা জনাই বাৰ্তা তথা বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মাত্ৰ এটাই কথা কওঁ, ছাত্ৰ ছাত্ৰীসকল তোমালোক য'তেই আছা মনে মনে বহি থাকা, মনে মনে বহি থাকা। আৰু তোমালোকে চিনেমা চাইছা, চিৰিয়েল চাইছা, দূৰৰ পৰাহে দেখিছা। আজি তোমালোকৰ বহুত ভাল দিন, তোমালোকৰ ওচৰতে পাইছা। আজি কয় তোমালোকে মন দি শুনিবা, কিন্তু হুলস্থুল নকৰিবা, ঠিক আছে? আৰু শ্ৰদ্ধা নৃত্য চলিয়া দিব আমি কলেজ কৰ্তৃপক্ষৰ তৰফৰ পৰা সন্মান জনাইছোঁ, আদৰণি জনাইছোঁ। আৰু আমি আজি উপলব্ধি কৰিছোঁ আমাৰ অতি সৌভাগ্যৰ দিন, তেখেতক আমাৰ মাজত আজি লগ পাইছোঁ। আৰু প্ৰথমতে তেখেতে যি বক্তব্য ৰাখিব তাৰ আগতে আমি সকলোৱে তেখেতৰ লগত অকণমান ফটো উঠি লওঁ বুলি ভাবিছোঁ। তাৰপিছত তেখেতলৈ আমি মাইক্ৰফোন আগবঢ়াই দিম। বীৰ লাচিত মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি এই মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে গম পাইছা যে তোমালোকৰ মাজত অসমৰ বোলছবি জগতৰ এজন জনপ্ৰিয় অভিনেতা হিৰণ্য ডেকা তোমালোকৰ মাজত আজি আছে। তেখেত আমাৰ শিৱসাগৰ জিলা নিৰ্বাচনী জিলা ব্ৰেণ্ড এম্বেচাডৰ হিচাপে আহিছে। আমাৰ জিলা প্ৰশাসনে শিৱসাগৰ জিলা প্ৰশাসনে তেখেতক নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে ইয়াত নিয়োজিত কৰিছে। অৰ্থাৎ তোমালোকৰ যিসকল নৱাগত ভোটাৰ 18 বছৰ প্ৰাপ্তি, যিসকলে 18 বছৰ ধৰি দিছা, গতিকে তোমালোক নৱাগত ভোটাৰ। এই নৱাগত ভোটাৰসকলক সজাগ কৰিবৰ কাৰণে, ভোটদান কৰিবৰ কাৰণে তেখেতে বিভিন্ন মহাবিদ্যালয়ত গৈ ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিছে যে ভোটদান মহান দান। গতিকে আমি দেশৰ কাৰণে এখন সবল সুস্থ চৰকাৰ গঠন কৰিবৰ কাৰণে আমি ভোট দিব লাগিব। গতিকে যিসকল 18 বছৰ হৈছে, 18 বছৰ ওপৰ হোৱাখিনিতো ভোটদানৰ অধিকাৰ পাই আছা। গতিকে তোমালোকক সজাগতা আনিবৰ কাৰণেই আজি তেখেতে আমাৰ মাজত আছে। এয়া মই আমাৰ মৰমৰ শিল্পী হিৰণ্য দালৈ মোৰ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। নমস্কাৰ। নমস্কাৰ। মই আজি ফ্ৰেছাৰ্ছ বুলি জানি আহি গ'লোঁ। আহিয়ে দেখিলোঁ নাচ। মই ভাবিলোঁ নাচোৱেই নেকি। আজি আচলতে তোমালোকৰ বৰ আনন্দৰ দিন, নৱাগতা আদৰণীয় সভা। আহিয়ে দেখিছোঁ মোৰো ভাল লাগি গ'ল। মই ভাবিলোঁ নাই, আজি নৱাগতা আদৰণীয় সভাৰ দিনাই তোমালোকক এটা দেখা দিওঁ, পাৰিলে এপাক নাচোঁ। আচ্ছা, তোমালোকক দেখি মোৰ, তোমালোকেতো গমেই পাইছা মোৰ নামটো মিলিৰাম চুতীয়া।
শিৱসাগৰতে ঘৰ। পিছে এটা কথা নহয়, মই মহাবিদ্যালয় নাপালোগে না, চোকা ল'ৰা আছিলো যে মহাবিদ্যালয় নাপালোৱে, চোকা ল'ৰা আছিলো যে মই চোকা ল'ৰা যে আছিলো, ঘটনাটো কওঁ। মই বিৰাট চোকা আছিলো সৰুৰে পৰাই। পাঠশালা স্কুলত 12 বছৰ, 12 বছৰৰ মূৰত পাঠশালা পাছ। আচলতে পাছ নহয়, মোক যাবলৈ দিছে, যা বাবা তই যা। এনেকৈ গৈ হাইস্কুল পালোঁ। হাইস্কুলত তোমাৰ বুৰঞ্জীৰ ক্লাছ আছিলে। বুৰঞ্জীৰ ক্লাছত হঠাৎ শিক্ষকে মোক সুধি দিলে, আকবৰে কিমান চনত সিংহাসনত উঠিছিল? ফটকে ময়ো কৈ দিলোঁ 17,550 চাল। লগে লগে গালত এটা ঠাচ। অলপ পিছত মোৰ গালখন গাল হৈ থকা নাই, পকৰি হৈ গৈছে। দুদিনমান পিছতে বিজ্ঞানৰ ক্লাছত আকৌ বিজ্ঞানৰ ছাৰে সুধি দিলে নহয়, গছৰ পৰা ফল কিয় সৰি পৰে? মই তপৰাই কৈ দিলোঁ, গছত চাৰ ওপৰত খোৱা মানুহ নাই ছাৰ। মোক নামাৰিলে এইকাৰণে নামাৰিলে, চোকা ল'ৰা আছিলে যে। মোৰ এটা ভাগিন আছে, ভাগিনটো আৰু চোকা। ই মানে গোট পৰীক্ষাবিলাক হয় নহয়, পৰীক্ষাত লিখে সি মানে অসমীয়াত নম্বৰ পায় প্ৰায় 0, কেতিয়াবা 1, ইংৰাজীত 1 বা 1.5। অংকৰ পৰীক্ষাততো সি পৰীক্ষা নিদিয়াকৈ গুচি আহে। এবাৰ তাৰ মানে হিন্দী পৰীক্ষা আছিলে মোৰ ভাগিনটো। হিন্দী পৰীক্ষাত সি প্ৰশ্নখন দেখি পেলাই লিখিলে 1 নম্বৰ কা উত্তৰ নেহি, তাই নোৱাৰে। 2 নম্বৰ কা উত্তৰ বিৰাট চিন্তা কৰি লিখিলে নেহি নেহি। 3 নম্বৰ লিখিলে নেহি নেহি নেহি, 3টা নেহি। এনেকৈ শেষত তাৰ প্ৰশ্নটো আছিলে গৰুৰ বিষয়ে ৰচনা। সি বহুত চিন্তা কৰি লিখিলে, গাই মেৰি মাতা হে, আগে কুছ নেহি আতা হে। মাষ্টৰ আছিল একা চেকা। প্ৰথম প্ৰশ্নৰ উত্তৰ নেহি, 2 নম্বৰটো দেখিলে নেহি নেহি। মাষ্টৰৰ এণ্টেনা চিধা হৈ গ'ল লাষ্টৰ ৰচনাখন সেইখন। লাষ্টত মাষ্টৰে কৰিলে কি, নম্বৰ দিয়াৰ সলনি লিখিয়েই দিলে তাক, তো বেল তোমাৰি বাপ হে, নম্বৰ দেনা পাপ হে। এতিয়া মোৰ নিচিনা চোকাটো হ'ব নালাগে, আৰু মোৰ ভাগিনটোৰ নিচিনা হ'বই নালাগে। তোমালোকৰ 18 বছৰ হৈছেনে? হাত দাঙিলে ভাল পালোঁ হয়। বঢ়িয়া যে 18 বছৰ যিবিলাক হৈছে, অহা 21 চনৰ বিধানসভা নিৰ্বাচন আহি আছে। মোক শিৱসাগৰ নিৰ্বাচনী জিলাৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে, ভোট যে দিব লাগে তাৰ কাৰণে মোক নিৰ্বাচনী কক্ষৰ পৰা মোক ব্ৰেণ্ড এম্বেচেডৰ পাতিছে, নিয়োগ কৰিছে আমাৰ জিলা উপায়ুক্ত মহোদয়ে। সেইকাৰণে মই তোমালোকৰ সন্মুখত থিয় হৈছোঁ। মোৰ সৌভাগ্য, বীৰ লাচিত মহাবিদ্যালয় নামৰ কলেজখনত মই আজি আহিবলৈ পাইছোঁ। আৰু এনেকুৱা এটা দিনত আহিছোঁ যিদিনা তোমালোকৰ খুব আনন্দৰ দিন, নৱাগত আদৰণি সভা। আমিও জীৱনত প্ৰথম কলেজত যাওঁতে এই নৱাগত আদৰণি সভা পাইছিলোঁ, সেইবিলাক স্মৃতি মনলৈ আহিছে। সেইকাৰণে মই এইখিনি কথা ক'লোঁ। গতিকে তোমালোক যিবিলাক 18 বছৰ হ'ল, তাৰমানে তোমালোকে ভোট দিব পৰা হ'লা। গতিকে ভোট দিব পৰাটো বহুত ডাঙৰ কথা। আৰু ভোটাধিকাৰ অৰ্থাৎ ভোটত যেতিয়া নাম উঠে, সেইটো এটা সাংঘাতিকেই কথা। আৰু ভোটদানৰ পিছত অলপ মনে মনে থাকিলে খুব ভাল পাওঁ। অলপ মনে মনে থাকিবলৈ মই অনুৰোধ জনাইছোঁ। ভোটত যেতিয়া নাম উঠে, সেইটো এটা প্ৰথম, তাৰমানে তোমালোক পূৰ্ণাংগ নাগৰিকৰ প্ৰমাণিত হ'লা। গতিকে 18 বছৰ হোৱাৰ লগে লগে ভোটাধিকাৰ পায়। ভোটাধিকাৰ যিদিনা পায় লিষ্টত নামটো পাওঁ, তেতিয়া আমাৰ খুবেই আনন্দ লাগে, কাৰণ আমি সম্পূৰ্ণ নাগৰিক হ'লোঁ। গতিকে অহা নিৰ্বাচন 2021 যিটো বিধানসভা নিৰ্বাচন হ'ব, নিৰ্বাচন আয়োগৰ ফালৰ পৰা কোৱা হৈছে যে 18 বছৰ বয়সৰ বা তাতকৈ ওপৰৰ বয়সৰ সকলোৱে ভোট দিব লাগে। ভোট দিয়াটো আমাৰ অধিকাৰ আমি সাব্যস্ত কৰিব লাগে। আৰু ভাৰত চৰকাৰৰ নিৰ্বাচন আয়োগে আৰু এটা সুবিধা দিছে, যিবিলাক বৃদ্ধ 80 বছৰতকৈ ওপৰৰ মানুহ কেন্দ্ৰলৈ আহিব নোৱাৰে, তেওঁলোকে ঘৰতে বহি পোষ্টেলৰ জৰিয়তে ভোটদান কৰিব পাৰিব। যিবিলাক দিব্যাংগ
তেওঁলোকেও পোষ্টেলৰ জৰিয়তে ভোটদান কৰিব পাৰিব। গতিকে মই আশা ৰাখিছোঁ, মই আহ্বান জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক, ইয়াৰে অধ্যক্ষ মহোদয়, এই মহাবিদ্যালয়ৰ প্ৰবক্তাসকলক, সকলোকে সমন্বিত সকলোকে মই আহ্বান জনাইছোঁ, আপোনালোকে ভোট দিয়ক। ভোট দিয়াৰ আমাৰ অধিকাৰ আছে আৰু আপোনালোকৰ নিজৰ ভোট যদি সাব্যস্ত কৰক, আপুনি প্ৰকৃত নাগৰিক। কাৰণ সচেতন সমাজ এখন নিৰ্ভৰ কৰে 100% ভোটদানৰ ওপৰত। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিছোঁ, ভোট দিব লাগে। ভোটটো নিজৰ দিয়াৰ আমাৰ অধিকাৰ আছে আৰু অধিকাৰ সাব্যস্ত কৰিব লাগে। যি হওক, আহিলোঁ যেতিয়া মই এটা নিজৰ আকৌ এটা প্ৰেম কাহিনী কৈ তোমালোকৰ পৰা বিদায় লওঁ। মই এজনী ছোৱালী প্ৰেমত পৰিছিলোঁ। তোমালোকৰ বয়সতে চেনী চম্পা, তাইৰ নাম আছিলে চেনী চম্পা। চেনী চম্পা বৰ ধুনীয়া ছোৱালী আছে। চায়ে থাকোঁ, কথা পাতিলে পাতিয়ে থাকোঁ। দিন গৈ আছে, মোৰ প্ৰেম বাঢ়ি গৈ আছে। কিন্তু দুৰ্ভাগ্যবশতঃ সেইটো মোৰ বাস্তৱ প্ৰেম নাছিল। বহুত বছৰ আগতে এখন মই ধাৰাবাহিক কৰিছিলোঁ। সেই ধাৰাবাহিকখনৰ নাম আছিল চেনী চম্পা। চেনী চম্পা সেই খণ্ডটো, সেই ধাৰাবাহিকখন আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পবিলাকক লৈ। সেনেকুৱা এটা গল্পত মই অভিনয় কৰিছিলোঁ। ছোৱালীজনীৰ নাম আছিলে চেনী চম্পা, খণ্ডটোৰ নাম চেনী চম্পা, আৰু মোৰ চৰিত্ৰটোৰ নাম আছিলে মীৰাৰাম। মীৰাৰাম সেইখন গাঁৱৰ ল'ৰা আছিলে। চেনী চম্পাৰ লগত তাৰ প্ৰেম হৈছিলে। মীৰাৰামে খুব কানি খাইছিলে, ভাং খাইছিলে, লাও পানী খাইছিলে। তাৰ দেউতাক, মানে মীৰাৰামৰ দেউতাকো ভাং কানি খাইছিলে। এদিন দেউতাক ঢুকাই থাকিল, সম্পত্তিবিলাক খুৰাহঁতে বাজেয়াপ্ত কৰিলে। কেইদিনমান পিছত গাঁওখনত মীৰাৰামে শুনিবলৈ পালে যে চেনী চম্পাক তালৈ বিয়া নিদিয়ে। কথাটো কিমান দূৰ সত্য জানিবলৈ সি এদিন চেনী চম্পাৰ ঘৰত উপস্থিত হ'ল। চেনী চম্পাৰ বাপেকো আছিলে মস্ত ভাঙুৰি, ভাং খায়, কানি খায়, লাও পানী খায়। এদিন চেনী চম্পাৰ ঘৰত উপস্থিত হৈ সি গম পালে যে তাক সঁচা সঁচিকৈ চেনী চম্পাক বিয়া নিদিয়ে। কথাটো জনাৰ পিছত চেনী চম্পাৰ বাপেকো আছিলে মস্ত ভাঙুৰি, ভাং খায়, কানি খায়, একেলগে বহি খালে। মনত তাৰ বহুত দুখ লাগিলে। শেষবাৰৰ কাৰণে কেৰাহীকে চেনী চম্পাক চাই নঙলা খুলি ৰাস্তালৈ ওলাই আহি দেখিলে কুকুৰ এটা তাক বাট এৰি দিয়া নাই। সি কুকুৰটোক কৈছে, অ' মোৰ মইনা কুকুৰ, অ' মোৰ কুকুৰ মইনা, মোক বাট এৰি দিয়া মোৰ মইনা কুকুৰ, মোক ঘৰলৈ যাবলৈ দে, মোৰ মন বেয়া, প্ৰাণ বেয়া। নাই, কুকুৰে বাট এৰি দিয়া নাই। শেষত কুকুৰটোৰ ওপৰত এটা প্ৰচণ্ড খং উঠিল। খঙতে কুকুৰটোক এটা প্ৰচণ্ড জোৰেৰে সি ঘূৰ মাৰি দিলে। আচলতে সেইটো কুকুৰ নাছিলেই, এটা গছৰ মূঢ়া আছে। তাত ইমানো নিচা হৈছে। লগে লগে দেখিছিল আকাশেদি যেন উৰি উৰি চেনী চম্পা আহিছে। তেতিয়া সি মনৰ ক্ষোভ আৰু আনন্দত গাইছিল। সেইটো ৰসৰাজ বেজবৰুৱাৰ কবিতা আছিলে। ধাৰাবাহিকখনৰ কাৰণে গান কৰা হৈছিলে। গানটো মই নিজেই গাইছিলোঁ। লগে লগে সি গাইছিল, চেনী চম্পা, অ' চম্পা, চেনী চম্পা, অ' চম্পা, তুমি সুন্দৰী, মই সুন্দৰ, তুমি কুঁৱৰী, মই বৰ, চেনী চম্পা, অ' চম্পা, তুমি কোন, মই মণি, মই ৰজা, তুমি ৰাণী, মই পাতি, তুমি গাৰো, মই আখৈ, তুমি লাৰু লাৰু লাৰু, চেনী চম্পা, অ' চম্পা, মই চেনী, তুমি পানী, মই চেনী, তুমি পানী, মই হোকা, তুমি কানি, তুমি ভাং, মই চিলিম, তুমি ধোঁৱা, মই গিলিম, চেনী চম্পা, অ' চম্পা, তুমি দৈ, মই ঘোল, তুমি সিঠা, মই জোল, তুমি মৌ, মই মাখি, তুমি ফুল, মই পক্ষী, অ' মই পক্ষী। মোৰ শ্ৰদ্ধাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকে সফল হওক। আজি বহুতে নতুনকৈ আহিছা, নতুনকৈ মই পাহৰিছোঁ। যিবিলাক নতুনকৈ কলেজলৈ আহিছে, যাৰ কাৰণে আজি নৱাগত সভা, মই তেওঁলোককো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিবিলাক ছাত্ৰ ইতিমধ্যে পঢ়ি আছে, তেওঁলোককো মই শুভেচ্ছা দিছোঁ। এই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়া, লগতে প্ৰবক্তাসকল, সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আৰু এই মহাবিদ্যালয়ৰ পৰা বিভিন্ন ক্ষেত্ৰলৈ এই মহাবিদ্যালয়ে নিশ্চয় মানৱ সম্পদ গঢ়ি আছে। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নিশ্চয় সুনাগৰিক হ'বা, বিভিন্ন ক্ষেত্ৰলৈ তোমালোকে গতি কৰিবা, তাৰে কামনা কৰিছোঁ। সকলোৰে মংগল কামনা কৰিছোঁ। সকলোৱে কুশলে থাকা, ভালে থাকা আৰু আনন্দত থাকা আৰু হাঁহি থাকা। হাঁহি থাকিব লাগে। হাঁহি থাকিলে বোলে শৰীৰ চৰীৰ ভালে থাকে, শৰীৰৰ কাৰণে খুব ভাল। মাত্ৰ চেপি হাঁহিব নালাগে। চেপা হাঁহটো বৰ ভাল নহয় বুলি কয়। গতিকে খুলি হাঁহিব লাগে, খুলি হাঁহিব লাগে আৰু এনেকৈ হাঁহিলে খুব ভাল বুলি কয়। আহিলে এনেকৈ হাঁহিব লাগে। হাঁহি থাকা, আনন্দত থাকা। সকলোকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। কিন্তু 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 ভোট দিব লাগিব। ভোট দিবা, ভোট দিবলৈ নাপাহৰিবা। নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব। ভোট দিবা, পুনৰবাৰ আহ্বান জনাইছোঁ। সকলোৱে ভোট দিব, অধিকাৰ সাব্যস্ত কৰিব। পুনৰ লগ পাম। ধন্যবাদ।